হেল্ল' গাইছ, মোৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি যাই আছোঁ সৰ্থেবাৰী সভা চাবা। বহুত ডাঙৰ সভা হয় আৰু মছজিদ আছে, মই আছোঁ, তাৰপিছত সৌৰভ দাদাক ৰখি আছোঁ। সৌৰভ দাদাৰ বৌও যাব, সিফালে আৰু অবিনাশ আৰু হিমানেও যাব। তাক এইফালে দি লৈ যাম। তো কি দেখাব পাৰোঁ, তো চাই থাকক ভিডিঅ'টো। বৰ্তমান আমি যাব ওলাইছোঁ আৰু এই আমাৰ লেজি মানুহ ৰখি আছোঁ। মানে বহুত পুৱাই উঠে বোলে, কি কবি আৰু নকবি। বৰ্তমান বাজি গ'ল 10:10 ইটাহে ইয়াৰ বোলে চেণ্টৰ গন্ধই নহয় গেল গাইছ। মানে ইমান টাইম ৰখছোঁ না, মানে চেণ্টৰ গন্ধই নহয় গৈছে ইয়াৰ। তো গাইছ ঘৰৰ পৰা আহি পালোঁ। ইয়াতে এইখিনি কিবা গাছৰ তল বুলি কয়। অবিনাশৰ ওচৰতে অবিনাশক ৰখি আছিলোঁ। অবিনাশে আহিব লাগে এইটো। তাৰপিছত ইফালে আৰু সিমানে আহি পাওঁ নাই। তাৰপিছত ইফালে তোৰ সৌৰভ দাদা আৰু বহুতো আহিবা আছেই, আৰু সেইফালে তেল ভৰাব যাব আছেই। মানে আজি কেইটাত যাই পাওঁ ঠিক নাই আৰু। তো গাইজ বৰ্তমান পাঠশালাৰ এইখন ব্ৰিজ পালোঁ। ব্ৰিজৰ তলেদি যাম, তলেদি যাই কেনে ডুবি হৈ কেনে ডাইৰেক্ট সৰ্থেবাৰী হ'লিম। বৰ্তমান সৰ্থেবাৰী আহি পালোঁ। মানে আহোঁতে বহুত টাইম গ'ল, মিনিমাম 1 ঘণ্টামানটো গৈছে। ইফালে মন্দিৰটো আছে, আমি সিফালেদি যাম। বাকী গাড়ীকেইখন ইয়াতে থৈ দিলোঁ, বাকী কটা আছে ইয়াতে। তো চাই থাককচোন কি দেখাব পাৰোঁ ভিতৰত যাই কেনে। এই দিনতে আহিছোঁ না, দিনত আৰু কি দেখা হ'ব, চাই থাকক। নকল পৰীক্ষাত যাই কেনে নকল কৰিছে। चीटिंग करता है तू। বৰ্তমান আহি কেনে ইয়াতে বহি আছোঁ। বাকী গোটেইটাও আছে ইয়াতে বহি কেনে অলপ দেৰিকৈ সিফালে যাই আছোঁ। আপোনালোকক দেখাই আছোঁ। তো গাইছ মন্দিৰতে বোলে কাৰ্গো কিনে আৰু এই চাই আছে, বাকীও আছে। ইয়াতে ভাড়া লাগছে, বহি আছে। ইয়াতে অলপ কাপোৰ চাপোৰ কিনি লওঁ কিবা। চাই আছে গাইছ। পৰি কথা উৰাই গুচি গ'ল। পৰি চাই আছিলি। এনেকে দোকান মাহান চাই আছোঁ। দোকান দিনত আৰু কি দেখা হ'ব, এই দোকানৰ বাহিৰে বেলেগ দেখা নাপায় আৰু। পালোঁ এইফালে চেৰকি আছে, এইফালে আহুৰিকাই আছে। দিনত আৰু কি দেখা হ'ব, নায়ে চাব লগা। তো এইখিনিয়ে চাই লওক। বাকী দোকান আছে, বহুত দোকান আছে, যেইখিনি পাৰোঁ দেখাই আছোঁ। মঞ্জিত কি খাইছা এটি চাওঁ। মোৰ অলপ মানে মাল মিক্স আছে, পানীৰ সৈতে গাইজ বৰ্তমান মানে কি হ'ল, দিনত আৰু কি মানুহ থাকিব, মানুহ চানুহতো বৰ্তমান একো নাইয়ে। তো যেইখিনি পাৰোঁ দেখাই আছোঁ। ইফালে মানুহতো নাইয়ে, আমিয়ে আছোঁ, আমি বেলেগ আৰু মানুহ চানুহ নাই। তো গাইছ এনেকৈ সভা চাহ হ'ল। মানে কিমান চাবা আৰু, মানে দোকানে ইফালে আছে, ইফালে চেণ্ডেলৰ দোকান আৰু সিফালে বেলেগৰ দোকান, সেনেকৈ বহুত দোকান আছে আৰু এনেকৈ চাহ হ'ল আজি। 100 টকা ক্ৰক্স দি আছে, 100 টকা। ইয়াতে বোলে চেণ্ডেলৰ দাম বোলে 100 টকা বোলে, ক্ৰক্স। কোনোবাই যদি ইয়াতে আহে তো চেণ্ডেলটো ল'ব পাৰিব। ইয়াতে যিমান চেণ্ডেল দেখা পাইছে চব 100 টকা। 100 মঞ্জিতে তাতে 100 টকাত চেণ্ডেল দি আছে। আমি এখন বিজনেছ বহাং নেকি? লৈ যাম पैसा होगा। অবিনাশে বোলে একযোৰ চেণ্ডেল ল'ব, তো চাওঁ আৰু।
এইফালে চব 100 টকা कभी ना हाँ 100 टका 100 टका 100 टका लत्रा हो से बेलेग कलर नहीं তো গাইজ ঘূৰি ঘূৰি আহি পালোঁ ইয়াতে মানে গেটখন হ'ল এইখন আমি মানে ভিতৰেদি সোমাইছিলোঁ তো বৰ্তমান ঘৰ যাই থাকোঁ কিবা এটা খাই লওঁ মানে ভোকো পূৰা লাগছে এতিয়া ঘূৰিলোঁ না বহুত একেবাৰে শ্বাহৰুখ খান শ্বাহৰুখ ভাই হাত মেলি দিছ ইয়াতে হোটেল এখনত আহিলোঁ এইখনত খাম বাকী আহোঁ মুখ ধুই আছে ইয়াতে তো ভাতটো খাই লওঁ ইয়াতে বঢ়িয়াকৈ বা মুখ চুখ ধুই দিছা বুঢ়া रुमाल खान दिया এতিয়া ভাতটো গাইছ খাই লওঁ বঢ়িয়াকৈ এই ব্লগাৰ বাকী চব ইয়াতে বহি কিনে ভাতটো খাই লওঁ তো গাইছ ভাতটো ইয়াতে খাই লওঁ বাকী চববোৰ আহি গৈছে তো গাইছ হাঁহৰ মাংস লৈ আহিলোঁ তো গাইছ ভাত খাই আহিলোঁ ইয়াতে মানে বহুত টাইম গ'ল মিনিমাম তো 3:30মান বাজিল এতিয়া ঘৰ যাই থাকোঁ বাকী আহোঁ ইয়াতে আছে গাইছ অ'কে একদম অ'কে তো গাইছ বৰ্তমান ঘৰ যাই থাকোঁ ইয়াতে মানে অবিনাশে ইফালে গৈছে ৰখি আছোঁ ই আৰু ফোনত বিজি বাকী সৌৰভ দাদাও আছে অবিনাশাহো তাতে সভাত দিছে কিবা বস্তু এটা আনবা গৈছে তো যাই থাকোঁ আৰু বাই বাই ৰখি মানে আকৌ দুটা ইফালে গৈছিল না আহি পালাক তো এইটো বস্তু আনবা গৈছিল সোণা হেল্ল' বৰ্তমান কিবা আহি পালোঁ নাম নাজানো আৰু মানে আহোঁতে এইফালেদি আহিছিলোঁ আৰু যাওঁতে সেইফালেদি যাম মানে পাঠশালা হৈ আহিলে ইফালেদি আহিব পাৰি আৰু টিহু হৈ আহিলে ইফালেদি আহিব পাৰি তো ইফালেদি নাযাওঁ আৰু মানে ৰাস্তাটো বহুত বেয়া একদম ছোৱালী মানুহৰ মন নিচিনা মানে অলপ ভাল অলপ বেয়া বৰ্তমান টিহু আহি পালোঁ এইফালেদি গুৱাহাটী যাব পাৰি আৰু এইফালেদি পাঠশালা আমি পাঠশালাদি যাম তো ইয়াতে অলপ ৰখিলোঁ মানে কমৰৰ বিষ হৈ গৈছে এইখন গাড়ী চলাই মানে